যোৱাকালি আছিলে শ্ৰীকৃষ্ণ জন্মাষ্টমী। সকলোকে দেৰিকৈ হ'লেও জন্মাষ্টমী বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু জন্মাষ্টমী বুলি ময়ো শৰাই বন্তি জ্বলালোঁ, চাকি দিলোঁ আৰু ওচৰৰ মন্দিৰ ভাগলৈ গৈছিলোঁ। আৰু এয়া হৈছে আজিৰ দৃশ্য। আমাৰ ঘৰৰ ওচৰতে আছে খটৰা সত্ৰ। আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ ৰাস্তা। আৰু এই খটৰা সত্ৰৰ জন্মাষ্টমীৰ পিছদিনাখন প্ৰত্যেক বছৰে বোকা খেল পতা হয়। আৰু এই বোকা খেলৰ বিভিন্ন নিয়ম আছে। এই নিয়মবিলাক মই বেছি ভালকৈ নাজানো, সেইকাৰণে মই আপোনালোকক জনাব পৰা নাই। পিছলৈকে মই যেতিয়া ভালকৈ গম পাম আপোনালোকক জনাম। কিন্তু জনাবচোন আপোনালোক কোন কোন আহি পাইছে এই খটৰা সত্ৰলৈকে বা এই বোকা খেল চাই পাইছেনে আপোনালোকে? আপোনালোকৰ গাঁৱত এনেকুৱা ধৰণৰ অনুষ্ঠান পতা হয়নে? আমাৰ এই খটৰা সত্ৰৰ প্ৰত্যেক বছৰে জন্মাষ্টমীৰ পিছদিনাখন এনেকৈ বোকা খেল পতা হয়। এটা নিৰ্দিষ্ট জেগাত বোকা কৰি লোৱা হয় আৰু তাতে কিছুমান নীতি নিয়ম কৰি ঢোল তাল বজাই পিনে এই উৎসৱ পাতে আৰু ইয়াতে ভকতভাৱে আহি বোকা খেলে আৰু ওচৰৰ মানুহবিলাক ইয়াতে চাবৰ কাৰণে জমা হয়। আৰু এই খটৰা সত্ৰতে